এই মুহূৰ্তত বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি চাহ বাগিচা মানে তেখেতসকলৰ ভোট বুলি ভাবে। তাৰ লগতে প্ৰমোদ বড়ো চাহ বাগিচাৰ ব্যক্তিসকল যেহেতু ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে, আমিয়ে ভোট পাম তেনেকুৱা এটা ভাবে। কিন্তু মই আচৰিত হৈছোঁ, ননাইপাৰা বাগানত মই ইয়াৰ আগতেও দুমাহমান আগতে আমাৰ ফুড ৰেলী হৈছিলে, তেতিয়াও আহিছোঁ। আৰু আজি মই দেখি আচৰিত হৈছোঁ যে ফুড ৰেলীতকৈও বেছি মানুহ হৈছে তাকো আমাৰ দলত যোগদান কৰিবলৈ। ৩,০০০ মানুহ আজি যোগদান কৰিব। ৩,০০০ বিজেপিৰ পৰা 900+, UPPLৰ পৰা 300 এটা কম, আৰু বাকী অন্যান্য দলৰ পৰা আমাৰ দলত যোগদান কৰিব। আৰু আমি তেখেতসকলক দেখিছেই, আমি ৰাজহুৱাভাৱে আদৰণি জনাইছোঁ। আৰু এটা বস্তু স্পষ্ট হৈছে যে আগন্তুক BTC ইলেকশ্যন জাষ্ট ৰাইজে ৰখি আছে প্ৰমোদ বড়োক বিদায় দিবলৈ আৰু হাগ্ৰামাক আদৰিবলৈ। কিন্তু মনস্থ নহয়, সিদ্ধান্ত। ইতিমধ্যে CWC সিদ্ধান্ত লৈছে দৰং, ওদালগুৰি আৰু কোকৰাঝাৰত কেণ্ডিডেট দিব। আৰু খুব কম দিনৰ ভিতৰত মই জনাত আৰু কি কয় জানুৱাৰীৰ ফাৰ্ষ্ট পাৰ্টতেই দৰং, ওদালগুৰিৰো প্ৰাৰ্থী তেওঁ ঘোষণা কৰিব। কোকৰাঝাৰত আমাৰ খাম্পা গয়াৰী, বৰগয়াৰী প্ৰায় ফাইনেল হৈছে। আমি তীব্ৰ প্ৰতিদ্বন্দ্বিতা কৰিম। আৰু এইবাৰৰ দৰং, ওদালগুৰিৰ প্ৰেক্ষাপটত প্ৰথমবাৰৰ কাৰণে এটা আঞ্চলিক ৰাজনৈতিক দল BPF-এ সমূহ সমৰত নামিব আৰু বিজয়ী হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। এইবাৰ তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব, BJP, BPF আৰু পিছে কংগ্ৰেছ থাকিব। আৰু সেইটোতো গণতান্ত্ৰিক ৰাজ্য, এইখন গণতান্ত্ৰিক অঞ্চল। আমাৰ BTC অঞ্চলটো 6 দিলে নতুন দল গঠন হ'ব পাৰে। গতিকে সেইফালৰ পৰা নতুন দল গঠন কৰিলেই যে ৰাইজে আদৰি ল'ব সেইটো নহয়। তেখেতসকল যদি প্ৰকৃতাৰ্থত BTC ৰাইজৰ সেৱা কৰিম বুলি ভাবিছে, খুব ভাল কথা। যদি কাৰোবাৰ বি টিম হৈ কাৰোবাৰ ভোট নষ্ট কৰিবৰ কাৰণে ভাবিছে, তেতিয়াহ'লে BTC সমগ্ৰ ৰাইজৰ কাৰণে যথেষ্ট ক্ষতিকাৰক হ'ব। মই আপুনি যিটো প্ৰশ্ন কৰিছে, মোৰো প্ৰশ্ন সেইটোৱেই যে কি কাৰণত প্ৰমোদ বড়োৱে বুজি পোৱা নাই যে এদেও দুদেওকৈ লতা নিয়াৰ চেও ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে। মই পূৰ্বতেও কৈছোঁ যে ৰণোজ পেগু ডাঙৰীয়া এগৰাকী জাতীয়তাবাদী নেতা আছিল, বহুত দিন সংগ্ৰাম কৰিছে মিচিংসকলৰ হৈ। ৰণোজ পেগু ডাঙৰীয়াকো BJPত নিৰ্বাচন খেলিবলৈ বাধ্য কৰালে। টংকেশ্বৰ ৰাভা, তেওঁ বহুদিন নিজৰ ৰাভা জনগোষ্ঠীৰ কাৰণে সংগ্ৰাম কৰিছে। তেওঁ ৰাজনৈতিক দলটোৱে লোকেল ইলেকশ্যন নিজৰ চিম্বলেৰে খেলিলে, কিন্তু MLA-টো খেলিব নিদিলে, BJP খেলিলে। আমাৰ মিচিংসকলৰ ৰমাকান্ত দেউৰীও লোকেল ইলেকশ্যন নিজৰ চিম্বলত খেলিলে, আৰু ৰমাকান্ত দেউৰীক বাধ্য কৰোৱা হ'ল তেওঁ পদুম ফুলেৰে ইলেকশ্যন খেলিবলৈ। গতিকে ক্ৰমাগতভাৱে যদি প্ৰমোদ বড়োকো ভৱিষ্যতে এইটো আচৰিত নহ'ব যে প্ৰমোদ বড়োৰো যে দলীয় নেতা কৰ্মীসকলে MCLA, MLA ইলেকশ্যন আপোনালোকে BJP দলৰ হৈ নেখেলিব, তাৰ কোনো মানে নাই। গতিকে ভাৰতীয় জনতা যিকোনো ৰাজনৈতিক দলৰ নিজৰ আধিপত্য সম্প্ৰসাৰণ কৰিব বিচৰাটো স্বাভাৱিক। ভাৰতীয় জনতা পাৰ্টীয়ে উচিত কথা কৈছে যে আমি ভৱিষ্যতে BTC দখল কৰিম। আমিহে সাৱধান হ'ব লাগে, প্ৰমোদ বড়ো সাৱধান হ'ব লাগে। প্ৰমোদ বড়ো কথা নাই বতৰা নাই, তেওঁলোকক বৰঘৰত সোমাবলৈ দিছে। গতিকে মই ভাবোঁ BJP যিমান দায়ী হ'ব, প্ৰমোদ বড়ো 10 গুণ বেছি দায়ী হ'ব। সি জাতিৰ কাৰণে, BTC জাতিৰ কাৰণে যদি তেনেকুৱা হয়, আপোনালোকে কোৱা কথাটো, তেওঁ জাতিৰ কাৰণে কলংকিত নায়ক হ'ব। কিয় আহিলোঁ মানে যিখন ৰাজ্যত ৰজাজন শুই থাকে খাই পেলাই, সেই ৰাজ্যৰ প্ৰজাৰ কি গতি হ'ব সেইটো আৰু আপোনালোকৰ আগত ক'ব নালাগে। গতিকে প্ৰজাৰ আলৈ বিলৈ হোৱাতকৈ আমি মানে এনেকুৱা এজন ৰজা বিচাৰিম যিয়ে নেকি সিংহৰ দৰে সকলোকে সুৰক্ষা প্ৰদান কৰিব পাৰে। আমি সেয়েহে হাগ্ৰামা মহিলাৰ নেতা, আমি BTCৰ আগন্তুক চিফ হ'বলৈ আমি আশাবাদী হিচাপে আমি ওলাই আহিছোঁ UPPL দলৰ পৰা। ৰাইজৰ কাৰণে
মানে আমাৰ মহিলাৰ প্ৰটেকশ্যন লাগে, সৰু সৰু শিশুবিলাকৰ প্ৰটেকশ্যন বিচাৰিছোঁ। কাৰণ মহিলাক 33% হৈ আছে যদিও মহিলাসকলে কাম কৰিব পৰা নাই, যাই থৈ পেলাই 20%ত পৰিছে। গতিকে 40% বিচাৰিম, দাবী কৰিম আমি মহিলাসকলে। হাতী আৰু মানুহৰ জ্বলন্ত সমস্যা আছে, এই সমস্যাবোৰ দূৰ কৰিব লাগে। এইটোৱে আমি বিচাৰিম হাগ্ৰামা ছাৰৰ ওচৰত। আৰু আমাৰ বহুতো সমস্যা আছে, তথাপিও যিখিনি মেইন আছে, হাতী মানুহৰ সমস্যা আছে, নাৰীৰ সমস্যা আছে, শিশুৰ সমস্যা আছে, স্কুল কলেজৰ সমস্যা আছে, তাৰপিছত মাটি বাৰীৰ সমস্যা আছে। গতিকে বিভিন্নটা সমস্যা আছে। গতিকে এটা এটাকৈ ছাৰে যাতে আমাৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰে, সেইটো আমি কামনা কৰিম। নাই সেইবোৰ আমি আঁচনিটো বহুতে আছে, মানে 1ৰ পৰা 100লৈকে আঁচনিৰ শেষে নাই, কিন্তু আমি এটা আঁচনি সফল হ'বলৈ উপকৃত হোৱা নাই। সেয়েহে আগন্তুকত আমি হাগ্ৰামা দেৱক আমি আশা কৰিছোঁ, তেখেতে আমাৰ মহিলাসকলক কেনেকৈ সবলীকৰণ কৰিব সেইটো তেখেতৰ ওপৰত ডিপেণ্ড কৰিব। আৰু আমি মহিলাসকলে মানে আমি কি কৰিম, চলে বলে কৌশলে যেনেকৈ নহওক আমি হাগ্ৰামা ছাৰক আমি BTC চিফ বনাবলৈ আমি 100++ দাবী কৰিম। আৰু আমি চেষ্টা কৰিম, আমি নিজৰ কৰ্মখিনি আমি কৰিবলৈ আশা কৰিম। আৰু আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ BPF দলে আমাক ৱেলকাম জনোৱাৰ বাবে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজসকলৰ শ্ৰীচৰণত মই প্ৰণাম যাচিছোঁ। আৰু তেখেতসকলৰ অবিহনে আমি কেতিয়াও আগুৱাই যাব নোৱাৰোঁ। আৰু ৰাইজসকলৰ শ্ৰীচৰণৰ সেৱা প্ৰণাম জনাই পেলাই আমাৰ কৰ্মৰাজিবিলাক আমি আগুৱাই লৈ যাম বুলি আমি আশা কৰিছোঁ। আমি 200তকৈ অধিক লোকে আমাৰ ছাত্ৰ নেতা, প্ৰাক্তন ছাত্ৰ নেতা, প্ৰাক্তন কংগ্ৰেছ নেতা, BJP নেতা, UPPL নেতা, আমি চবেই লাগি আজি আমি যোগদান হওঁ। আৰু এই কাৰ্যসূচীত আমি দেখা পাওঁ, আমাৰ এই কাৰ্যসূচীত উপস্থিত থাকে সকলোৰে সন্মানীয় প্ৰেম শ্ৰদ্ধাৰ হাগ্ৰাম মহন্ত ডাঙৰীয়া। আৰু তেখেতক আমি অন্তৰেৰে ভাল পাই, BPF দলৰ আমি আদৰ্শ নীতি ভাল পাই আজি আমি সকলোৱে আমি ওলাই আহিছোঁ। আমাৰ স্বাৰ্থ হ'ল যে সমষ্টিত উন্নতি হ'ব লাগে, সমষ্টিত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোকে ইয়াতে শান্তি হিচাপে বসবাস কৰিব লাগে। আৰু আজি আমি সকলোৱে ওলাই আহিছোঁ। লগতে মই আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ BPF দলক যে মোক ইমান সুন্দৰভাৱে আজি ৱেলকাম জনাইছে, মোক আঁকোৱালি লৈছে। মই আশা কৰোঁ যে আমি যিসকল ব্যক্তি আজি আমি নতুনকৈ জইন কৰিছোঁ, আমি সকলোৱে BPF আমি শক্তিশালী কৰিম। আৰু অনাগত দিনত আমি সকলোৱে লগ লাগি আমাৰ শান্তি সম্প্ৰীতি আৰু উন্নতিৰ কাৰণে আমি কাম কৰি আগুৱাই যাম। সকলোৰে এটা চইচৰ কথা থাকে, সকলোৰে এটা মনৰ কথা থাকে। এতিয়া ৰাজনীতিক লাইফত সকলোৰে এটা চইচৰ কথা থাকে। এই হিচাপত আমি দেখিলোঁ যে BPFৰ যি কাম কৰাৰ ষ্টাইল বা যি নীতি আদৰ্শ আমি ভাল পালোঁ। সেইকাৰণে আজি আমি ওলাই আহিছোঁ। আমি আনৰ দলক আমি ক'ব নাযাওঁ, কিন্তু মই নিজৰ কথা ক'ব যাওঁ যে আমি সঁচাকৈ BPF দলক আমি ভাল পাইছোঁ, হাগ্ৰামা মহিলাক আমি ভাল পাইছোঁ। এই হিচাপত আমি দলে বলে ওলাই আহিছোঁ। আৰু আমাৰ একটা উদ্দেশ্য হয় যে সমষ্টিত আৰু সমষ্টি বাইকৰ উন্নতি হ'ব লাগিব। একচুৱেলি মই কোৱাটো ভুলেই হ'ব, এইটো আমি সকলোৱে গম পাই আছোঁ যে বিগত দিনত আমি যি উন্নতি আমি চাইছিলোঁ, যি কাম কাজ আমি চাইছিলোঁ, কিন্তু আমি বৰ্তমান সময়ত যি আমাৰ এলায়েন্স চৰকাৰৰ নেতৃত্বত কিন্তু আমি দেখিবলৈ পোৱা নাই। মই বৰ বিশেষ নকওঁ, কিন্তু সঁচাকৈ আমি কাম কাজটো বিশেষকৈ আমি দেখা নাই। এটা জাতীয় নেতা হিচাপে মই সমৰ্থন কৰি আহিছোঁ। এই হিচাপত নিশ্চয় মোৰ জাতিৰ চেণ্টিমেণ্ট এটা আছে। আৰু বিশেষকৈ আমাৰ সমষ্টিবাসী ৰাইজৰ মোৰ এটা অন্তৰৰ পৰা এটা মৰম ভাৱ এটা আছে। সেইকাৰণে মোৰ এটা আশ্বাস আৰু বিশ্বাস আছে যে একমাত্ৰ BPF দলে এই সমষ্টিৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰিব পাৰিব, য'ত মানে শান্তি সম্প্ৰীতি সকলো জাতি জনগোষ্ঠীক লৈ চলা এটা দল হয়। সেইকাৰণে নিশ্চয় আজি আদিবাসী বুলি নহয়, আমি সকলো জাতি জনগোষ্ঠী আমি এক লাগি এক হৈ আমি আগুৱাই যাম বুলি মই আশাবাদী হয়। আমি এটা প্ৰস্তুতি দিছোঁ, আমাক ৰাইজে আমাক লিডাৰ বুলি মানিছে। এই হিচাপত নিশ্চয় আমাক ৰাইজৰ কাৰণে আমি ভাল কাম কৰি যাব লাগিব। বিভিন্ন অভাৱ অভিযোগ আছে, আমি সকলোৱে গম পাওঁ। এই অভাৱ অভিযোগবোৰ আমি লাহে লাহেকৈ আমি পূৰণ কৰি আগবাঢ়ি যাম।